জিলা পুথিভঁৰালত সংকল্প শীৰ্ষক কৰ্মশালা অনুষ্ঠিত। গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সংকল্প শীৰ্ষক জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত। গোলাঘাট জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমী বিভাগৰ অধীনত অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত জীৱিকা প্ৰসাৰৰ উদ্দেশ্যে সংকল্প শীৰ্ষক এখনি জিলা কৰ্মশালা আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ জিলা উপায়ুক্ত মিগেশ নাৰায়ণ বড়ো আৰু বিভিন্ন স্থানৰ পৰা অহা লোকসকল উপস্থিত থাকে। গোলাঘাটৰ পৰা অভিজিত বৰুৱাৰ ৰিপৰ্ট, বি নিউজ আসাম।